নতুন ব্লগ বনাইছোঁ আৰু মই মিউজিকেল ব্লগ আৰু আজি আপোনালোকক জনাওঁ যে মোৰ নতুন গান মই নাজান আৰু সেইটো সংক্ৰান্তত মই আজি আমাৰ অতিকৈ মৰমৰ মোৰ দাদা জুনজুনাক দাৰ ওচৰত গৈ আছোঁ তিনিচুকীয়া পুনৰবাৰ। আজি মোৰ গানটো ডাবিং আছে, লগত নীলাক্ষীয়ে গাব আজি আৰু জুনজুনাক দাই সম্পূৰ্ণৰূপে নিযুক্তি কৰি তুলিলে আৰু মই এতিয়া ঘৰৰ পৰা ওলাইছোঁ, একদম পুৱা হৈছে এতিয়া। আৰু আমি যিমানখিনি কথা পাতি আছোঁ লগতে এবাৰ গান আৰু ভিডিঅ' একেলগে আহিব আৰু যদি সকলোবিলাক ঠিকে থাকে যদি সময় সুবিধাবিলাক মিলে হয়তো গানটো উৎপল দাও থাকিব, প্লাছ আমাৰ টিমে কাম কৰি আছে, কোন কেনেকৈ ক'ত কাম কৰিছে, গতিকে আশা কৰোঁ এবাৰ মোৰ গীতটি ভাল হ'ব আৰু ৰাইজক এটা খুব সুমধুৰ গীত দিব পাৰিম। ধন্যবাদ আৰু চাই থাকক ভিডিঅ'টো। এতিয়া আমি ওলাম, ঘৰৰ পৰা গাড়ী লৈ ওলাইছোঁ তিনিচুকীয়ালৈ যাত্ৰা। তিনিচুকীয়ালৈ গৈ আছোঁ আৰু চাৰিওকাষে ডিব্ৰুগড় পাৰ হোৱাৰ পিছতে আৰু চাৰিওকাষে আমি টি গাৰ্ডেনবিলাক দেখিবলৈ পাওঁ আৰু খুব সুন্দৰ ৰাস্তাৰ মাজে মাজে আমি গৈ আছোঁ তিনিচুকীয়ালৈ। আমি চাবুৱা টাউন পাই গ'লোঁ। চাবুৱা টাউনত আমি চাবুৱা টাউন পাৰ হৈ আমি পাম তিনিচুকীয়া। আৰু জুনজুনাক দা থাকে তিনিচুকীয়াৰ স্বস্তিক নাৰ্ছিং হোমৰ সন্মুখৰ এটা ফ্লেটত আৰু তাতে তেওঁ ষ্টুডিঅ' আছে আৰু ষ্টুডিঅ'টো হৈছে ডিজে জামিং ষ্টেচন। আহকচোন আমি ভিতৰলৈ যাওঁ। আৰু মই এতিয়া আছোঁ তিনিচুকীয়াত আৰু মোৰ লগত আছে আমাৰ এজন বন্ধু ধ্ৰুৱ। টাইটেলটো কি আছিলে? ধ্ৰুৱজ্যোতি দত্ত। একদম বিখ্যাত, একদম তেওঁ ড্ৰামাৰ হয় তিনিচুকীয়া। আমি অনুষ্ঠানটো লগ পাইছোঁ আগতে, কিন্তু নাজানো যে তেওঁ ইয়াতে যে ষ্টুডিঅ' মই আহি গান গামি আৰু গোটেই বস্তুবিলাক মই এতিয়া গালোঁ আৰু তেখেতে ডাবটো ল'লে। জোনদাও আছে, জোনদা ইফাল সিফাল কৰি আছে আৰু কম দিনৰ ভিতৰতে শুনিবলৈ পাব। আৰু এতিয়া আমি যাম নীলাক্ষীৰ ওচৰলৈ। আমি ট্ৰেকটো লৈ লৈছোঁ, ট্ৰেকটোৰ ওচৰলৈ আকৌ দুলীয়াজান যাম। নীলাক্ষীক গানটো গোৱাই সৰু সৰু কিছুমান বস্তু আছে গোৱাব লাগিব, তাৰপিছত আৰু মিক্সিং, তাৰপিছত ভিডিঅ', তাৰপিছত আৰু আপোনালোকৰ মাজত। গতিকে কি ক'বা? কি ক'ম আৰু, গানটো চবেই শুনিব, সেয়াই আৰু খুব ভালকৈ কৰা হৈছে। দুখৰ গান ক'ত গ'ল কামটো আজি ইয়াত আমি আউটপুটটো পিছত পাম, এইটো শেষ কৰা। নেক্সট প্ৰতি বছৰে আমি ভাবি লৈছোঁ কি এটা ট্ৰেজেডি গান দিম ৰাইজৰ কাৰণে। এটা আমাৰ এটা খুব সুন্দৰ এটা জুতি হ'বলৈ গৈ আছে যে প্ৰত্যেক বছৰে এটা খুব দুখৰ গীত এটা আপোনালোকে আমাৰ মাজৰ পৰা মানে ভাল লগা আৰু ন, ভাল লগা দুখৰ গীত মানে তেনেকুৱা ঠিক নহয়, মেলোডিয়াছ চং আৰু। গতিকে আমি পৰিকল্পনা কৰিছোঁ আৰু কৰিম যেতিয়া কাম আৰু খুব ভাল ভাল গীত আচলতে অনাগত দিনত আহি আছে খুব সোনকালে, আৰু তাৰ কাৰণে তাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, তো আপোনালোকে যিয়ে নতুন গীত আহে লগে লগে শুনিবলৈ পাব। গতিকে মই কৈছে জোনদাই কৈছে মোৰ চেনেলতে মোৰ গীতটি আপলোড কৰিবৰ কাৰণে, আৰু বাকী চব শ্বেয়াৰ কৰিম বুলি কৈছে। গতিকে বাকী আপোনালোকৰ কথা। বাই বাই। আমি এতিয়া তিনিচুকীয়া টাউনৰ পৰা জুনজুনাক দাই ষ্টুডিঅ'ৰ পৰা ওলাই আৰু আমি এতিয়া গৈ আছোঁ একদম দুলীয়াজান। আৰু দুলীয়াজানত আছে নীলাক্ষী নেওগ, তাইক ফোন কৰি থৈছোঁ আৰু তাতে আমি তাৰে এটা ষ্টুডিঅ'ত আমি তেওঁ গীতটো গোৱাম। আৰু গতিকে আপোনালোকে চাই থাকক। এতিয়া আমি গৈ আছোঁ দুলীয়াজান, আপোনালোকৰ প্ৰিয় কণ্ঠশিল্পীগৰাকীক। আমি বহুত দিনৰ পিছত আকৌ লগ পাম। মই বহুত দিন আগতে আমি দুয়োটাই খুব ভাগে গান গাই আছোঁ আৰু এতিয়া আকৌ পুনৰ মই আকৌ ইণ্ডাষ্ট্ৰীৰ মাজলৈ গানৰ মাজৰে আৰু আহি আমি দুলীয়াজান আহি থাকোঁতে টিলিঙা মন্দিৰ পালোঁ আৰু তাতে প্ৰভুৰ পৰা সেৱা গ্ৰহণ কৰিবলৈ আমি সোমালোঁ আৰু এতিয়া আমি ধূপ জ্বলাই আছোঁ। গতিকে প্ৰভু এজন সকলোবিলাক আমাক মংগল কৰি ৰাখে। মই মনতে এবাৰ ভাবিছিলোঁ যে যদি তিনিচুকীয়া আহিছোঁ যিহেতু টিলিঙা মন্দিৰ যাম, কিন্তু আমি এটা ৰাস্তাই নগৈ এটা ৰাস্তাই আহিব লগা হ'ল হঠাতে, কিন্তু আহি থাকোঁতে সেই ৰাস্তাটোতে আমি টিলিঙা মন্দিৰটো দেখা পালোঁ। আৰু ভোলানাথৰ কৃপা আৰু বাবাই ভক্তক কেতিয়াও না নকৰে, গতিকে বাবাৰ কৃপাতে আমি আজি টিলিঙা মন্দিৰত আহি আমি সেৱাভাগী গ্ৰহণ কৰা বাবাৰ পৰা সুবিধা হ'ল। জয় ভোলেনাথ। দুলীয়াজান পাই গ'লোঁ আৰু বাছ ষ্টেণ্ডৰ ওচৰত পাইছোঁ। এতিয়া নীলাক্ষীয়ে মোক পিক আপ কৰিবলৈ আহি আছে আৰু আমাৰ এজন
দেউক লগ পালোঁ পূজাৰী যি লগ পালোঁ আমি টিলিঙা মন্দিৰ আৰু মই পটককৈ আহি দুলীয়াজান লাগে থৈ আৰু এতিয়া নীলাক্ষীয়ে আমাক নি আছে ষ্টুডিঅ'লৈ তেওঁ য'ত কাম কৰে সেই ষ্টুডিঅ'টো বৰ্তমান য'ত তেওঁ কাম কৰি আছে সেই ষ্টুডিঅ'লৈ আমাক লৈ গৈ আছে আৰু নীলাক্ষী তেওঁ জানেই অইল ইণ্ডিয়াত তেওঁ চাকৰি কৰে গতিকে চাকৰিৰ মাজতে আৰু মোক না নকৰি মোৰ গীতটো গাবৰ কাৰণে তেওঁ সাজু হ'ল নমস্কাৰ মই আকৌ জনাইছোঁ যে মই এটা গান কৰি আছিলোঁ আৰু মই দুলীয়াজান আহিলোঁ তিনিচুকীয়াৰ পৰা দুলীয়াজান আৰু মোৰ একদম পুৰণি আমি নীলাক্ষী চিনি পাই সকলোৱে আৰু আমি বহুত দিন পিছত বহুত বছৰ পিছত 7-8 বছৰমানৰ পিছত আমি আকৌ গান গাইছোঁ একেলগে আৰু কৈছোঁ যে মইনাজান বুলি গোটেই মানুহকেইটা লগ খাইছোঁ ট্ৰেজেডি মানুহকেইটা কৰিছোঁ তাই গাইছে মই গাইছোঁ আৰু এতিয়া দুলীয়াজানত মই আহিছোঁ সপ্তপুৰ ষ্টুডিঅ' ৰিপুদা ষ্টুডিঅ'ত দাদা ষ্টুডিঅ'ত গাইছোঁ আৰু আহিব লাগিব আৰু তোমাৰ নামটো কি আছিলে কৰণ আচ্ছা কৰণে গোটেই ৰেকৰ্ডিংখিনি ল'লে গতিকে নীলাক্ষীয়ে কি ক'ব ভাল লাগিলে প্ৰথম কথাটো বহুত বছৰ পিছত লগ পাইছোঁ পুৰণি দিনবোৰ মনত পৰিছে আৰু গানটো তেনেকুৱা আমি আগতেও এনেকুৱা ধৰণৰ গানৰ জৰিয়তে আমি চিনাকি পাইছিলোঁ একচুৱেলি চিনাকি হৈছিলোঁ তো সেই একেই ফিল জুন্দা আছে যি সংগীত কৰিছে চ' সেই একে পাৰ্টি বহুত বছৰ মূৰত আকৌ লগ হৈছোঁ গাই খুব ভাল লাগিলে বৰ এটি ট্ৰেজেডি ধৰ্মী গীত যিবোৰ আগতে মই খুব গাইছিলোঁ বহুত দিনৰ পিছত এনেকুৱা এটা গীত আকৌ গাবলৈ পালোঁ ভাল লাগিলে গানটোতো নিশ্চয় শুনিবই লাগিব মইনাজান অতি সোনকালে আহি আছে মৰম দিব বুলি আশা নীলাক্ষী ফ্ৰেণ্ডখিনি নীলাক্ষীয়ে শ্বেয়াৰ কৰিলে শ্বেয়াৰ কৰোঁতে আৰু গতিকে গানটো শুনিব গানটো ভিডিঅ' হ'বলৈ গৈ আছে আমি যিমানখিনি পাতি থৈছোঁ আৰু গোটেইখিনি উৎপলতা কৰিব চাগে বাকী ফিমেল পাৰ্টটো আমি কৰিব লাগিব যেতিয়া নীলাক্ষীয়ে যেতিয়া গাইছে চব ভালখিনি কৰিব লাগিব নহ'লে নীলাক্ষীয়ে মোক খাই দিব কলিজা ভাল হওক কামটো থেংক ইউ দুলীয়াজানৰ কথা কওঁ মই ইয়াক ফোন কৰিলোঁ আৰু ই মোৰ ভাল ভাইটি একদম আমি ধুনীয়া গানো গাই সি গুৱাহাটীত থাকোঁতে চব লগ পোৱা আৰু দুলীয়াজানে চিধাই ইয়াক ফোন কৰোঁ সি সদায় মাতি থাকে আৰু মই আজি ইয়ালৈ আহিলোঁ সি লগে লগে আহি গ'ল গানটো চাব আপোনালোকে সকলোৱে খুব ধুনীয়া হৈছে গানটো মৰম দিব ইয়াৰ গানটো চাব দাদা আছে দাদা প্ৰথমবাৰ কাৰণে লগ পাইছোঁ একদম নিজৰ নিচিনা হৈ নমস্কাৰ মই ৰিপুঞ্জয় ভূঞা ধুনীয়া গান এটা আজি শুনিলোঁ ৰেকৰ্ড বাৰু কৰণে কৰিছে মই শুনি আছোঁ বহি পেলাই বৰ ধুনীয়া ট্ৰেজেডি ফিলৰ গান এটা মানুহে এতিয়া শুনি কান্দিবই এতিয়া মই যি দেখিছোঁ মানে ইমান ধুনীয়াকৈ গাইছে নীলাক্ষীও বৰ ধুনীয়াকৈ গাই দিলে ভিডিঅ' কৰিম বুলি কৈছে ভিডিঅ' হ'ব নহয় শচীনে কৰিব বোলে লগ পাইছোঁ খুব মৰম লগা খুব ভাল লাগিলে আৰু বহুত ধুনীয়া এটা গান আহি আছে নীলাক্ষী বা আৰু দাদাৰ কণ্ঠত অতি সোনকালে ৰিলিজ পাই আছে বুলি শুনিছোঁ আৰু গীতটিক লৈ শুভকামনা যাচিলোঁ দুয়োজনকে যাতে আৰু ভাল ভাল গান শুনিবলৈ পাওঁ তাৰে আশা কৰি ভাল ভাল কাম কৰিবলৈ আহিব লাগিব নিশ্চয় লগত কাম কৰিব এটা হেঁপাহ ভাল লাগিব থেংক ইউ ফোনটো শেষত মোৰ এজন দাদা তিনিচুকীয়াৰ জিলাত তেওঁ এখন থানাৰ তেওঁৰ দায়িত্বভাৰ গ্ৰহণ কৰি আছে গতিকে তেওঁক আমি লগ কৰি লগতে তাতে আমাৰ তিনিচুকীয়া জিলাৰ আমাৰ উপ আৰক্ষী বিষয়া শ্ৰী ৰিপুঞ্জয় কাকতি ছাৰক লগ পালোঁ ভাল লাগিলে আৰু শেষত সকলোকে ধন্যবাদ জনাই মই এই ব্লগটো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ